আজি মোৰ ফাদাৰ্ছ ডেৰ কাৰণে এটা ক্ৰাফ্ট বনাব আহিছোঁ চাব দেই স্ক্ৰেপ বুকছ আছে আপোনালোকে এনেকৈ বটল এটা এইদৰে কাটি ল'ব এতিয়া এই বটলটো জোখতকৈ 1 আঙুলিৰ বহল বগা কাগজ এখন কাটি ল'ব এতিয়া এইদৰে গ্লু সানি ল'ব এতিয়া বগা কাগজখনত এইদৰে লগাই দিব এইদৰে আঁতটো কাটি ল'ব ভিডিঅ'টো কৰোঁতে বায়ে মোক সহায় কৰি দিছে মোৰ এতিয়া এইদৰে হৈ গৈছে এতিয়া এই বটলটো সমানকৈ কালাৰ পেপাৰ লৈ ল'ব মোৰ পাপাই ৰেড কালাৰ ভাল পায় সেইকাৰণে মই ৰেড কালাৰ লৈছোঁ এখন পেপাৰ লৈছোঁ এতিয়া মই ইয়াত মাজত কাটি ল'ম এতিয়া মই এইখন এইদৰে লগাই দিম মুটুকাই ল'ব এতিয়া ইয়াত এনেকৈ এটা কাটি ল'ব মোক কাটিবলৈ মামীয়ে সহায় কৰি দিছে এতিয়া এখন ব্লেক কালাৰ পেপাৰত এনেকৈ বৰ বাবে কাটি ল'ব এতিয়া মই দুটা মূৰ এনেকৈ জইন কৰি ল'ম এতিয়া মই গ্লু দি ইয়াত জইন কৰি ল'ম ডেকৰেশ্যনৰ বাবে ইয়াত এটা হোৱাইট পাৰ্ট লগাই দিছোঁ আৰু তলত দুটা বাটন লগাই দিছোঁ এয়া মোৰ পাপাৰ কাৰণে গিফ্টটো হৈ গ'ল ৱাও এইটো বনাবলৈ মই এটা ক্ৰাফ্ট চেলনৰ পৰা শিকিলোঁ এতিয়া মই এইটো অলপ শুকাব দিম মোৰ পাপাৰ বাবে এটা পাৰফিউম লৈ আহিছিলোঁ আৰু সেইটো ইয়াতে দি দিছোঁ আৰু এখন কাৰ্ডো বনাই দিছোঁ I love you, Papa.
মই ক্ৰাফ্টটো বনাওঁতে জুনেদ ভাইজানৰ সহায় কৰিছিল। থেংক ইউ জুনেদ ভাইজান। মই পাপাক দিয়া গিফ্টটো পাপাই নিশ্চয় ভাল পাব। হেপী ফাদাৰ্ছ ডে।